আমাৰ বিশ্বৰ সকলো ইছলাম ধৰ্মী সকলো দাদা ভাই আৰু সকলো মোৰ বন্ধু বান্ধৱীৰা চবকে মোৰ ব্যক্তিগত তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা চবকে ঈদ মোবাৰক জনাইছোঁ। আজি মই ইয়াত বল্লামগুৰি ঈদগাহ ময়দানত চেৰপাংগুৰি ঈদগাহ ময়দানত নামাজত ভাগ ল'ব পাৰি মই নথি আনন্দিত হৈছোঁ। মোৰ মনত ভাল লাগিছে। আমাৰ মৌলানা চাহাবে ইমানখিনি ভালকৈ দোৱা কৰিছে, প্ৰাৰ্থনা কৰিছে আমাৰ কাৰণে, চবৰ কাৰণে, দেশৰ শান্তিৰ কাৰণে, অঞ্চলৰ উন্নতিৰ কাৰণে, প্ৰত্যেক ব্যক্তিৰ যে তেওঁ যে দোৱা কৰিলে মই বিৰাট ভাল লাগিছে। মই আশা কৰোঁ আমাৰ সকলো যে ৰাইজ ইয়াত যিবিলাক উপস্থিত আছে, যিবিলাক উপস্থিত হোৱা নাই, প্ৰত্যেক ধৰ্মৰ মানুহবিলাকে নিজৰ নিজৰ বিশ্বাসমতে ঈশ্বৰ আল্লাহক যাতে অন্তঃকৰণেৰে প্ৰেম কৰি, অন্তঃকৰণে মানে সেৱা কৰি আমাৰ প্ৰত্যেক মানুহৰ জীৱনত, প্ৰত্যেক পৰিয়ালত, প্ৰত্যেক ৰাজ্যত, প্ৰত্যেক সমাজত যাতে শান্তি মানে আনিব পাৰে বা আনিবলৈ আমাৰ ঈশ্বৰ আল্লাহক সহায় কৰে বা অনুৰোধ কৰে, নিশ্চয় ঈশ্বৰে শুনিব, আল্লাই শুনিব। গতিকে আজিৰ দিনত মই সকলো ইছলাম ধৰ্মীয় সকলো ৰাজ্যক আকৌ ঈদ মোবাৰক জনাইছোঁ। আল্লাই আপোনাৰ সকলোকে ভালে ভালে ৰাখক। আগন্তুক দিনৰ পৰা আমি আজি যেনেকৈ শান্তি আহিছে, এই শান্তি আমি যাতে বৰ্তাই ৰাখিব পাৰে। এই শান্তিৰ মাজত আমি সকলোৱে যেনেকৈ আছে মানুহ, গৰীবেই হওক, দুখীয়াই হওক, ধনী হওক, শিক্ষিতই হওক বা চাকৰিয়াল হওক বা পলিটিচিয়ানেই হওক, আমি সকলোৱে মিলি পেলাই আল্লাহৰ ওচৰত আমি যাতে মানে মূৰ দোৱাই সকলোৱে আল্লাহক সেৱা কৰিব পাৰে, আমাৰ শান্তি আনিব পাৰে, এইটো মই অনুৰোধ কৰাই সকলোকে অনুৰোধ কৰিছোঁ। আগন্তুক আমি শান্তিৰে উপভোগ কৰি থাকিব পাৰে, এইটোকে আমি সকলোৱে কাম কৰিব লাগিব। BTC-বাসী তথা অসমবাসীৰ লগতে গোটেই বিশ্ববাসীক মই ঈদৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ BTC-ৰ EM ৰেওৰা ডাঙৰীয়া ছাৰ ইয়াত অহাৰ কাৰণে মই তেখেতক মোৰ কমিটিৰ ফালৰ পৰা লগতে এই অঞ্চলৰ গোটেই মানুহৰ ফালৰ পৰা মই তেখেতক হিয়া ভৰা অভিনন্দন জনাইছোঁ। লগতে তেখেতে ইমান কষ্ট কৰি ইয়াত থকাৰ বাবেও ধন্যবাদ দিছোঁ। লগতে আল্লাহ বা ঈশ্বৰে যেনে তেখেতৰ দীৰ্ঘায়ু কামনা কৰে, দীৰ্ঘায়ু কৰে, লগতে তেখেতৰ রাজনৈতিক ভবিষ্যৎ যাতে মঙ্গলময় হয় সেখানে দোয়া মিছে। আপনি যেখানেই থাকেন না কেন অতি শীঘ্রই আমাদের এখানে আসে যান। হাফিজ আব্দুল মুতাল্লিব, হাফিজ আব্দুল মুতাল্লিব আর আমাদের বল্লমগুড়ির আল্লাহু আকবার। আল্লাহু আকবার। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আলাইহিম غير المغضوب عليهم ولا الضالين